আজি মই আপোনালোকৰ লগত অন্য এটা নিবলৈ ওলাইছোঁ আৰু আজি মই ক'ত ওলাইছোঁ জানেনে? আজি মই যাব ওলাইছোঁ এটা আইফোন কিনিবলৈ। চ' মই নহয়, মোৰ হাজবেণ্ডে কিনিব আইফোনটো, কাৰণ মই এতিয়া নলওঁ। হাজবেণ্ডে মোক ল'ব দিছিলে আৰু হাজবেণ্ডে লোৱা মই লোৱা কি একে। তো মই কিয় নলওঁ, কাৰণ মোৰ দুটাকৈ মোবাইল মোৰ ল'ৰাটোৱে ভাঙিলে যিহেতু, তো আইফোনটো ল'লেও যদি সি ভাঙি পেলায় চ' খুব বেয়া লাগিব, সেইকাৰণে নলওঁ এতিয়া। তো হাজবেণ্ডে আইফোন চাই আছে আৰু ইয়াত বহুত ধুনীয়া স্মাৰ্ট ঘড়ী আছিল। চ' মই এটা ঘড়ী চালোঁ, ঘড়ী এটা মই ল'লোঁ আৰু ইয়াত মানে কি এচিৰ পৰা টিভিৰ পৰা সকলোখিনি আপোনালোকে পাই যাব। তো বহুত ধুনীয়া হয় দোকানখন। তাৰপিছতে আহি মানে আমি মানে কি মোৰ হাজবেণ্ডৰ লগৰ এটা আৰু ৱাইফক লগ পালোঁ আৰু সিহঁতে আহিছে আমাকে লগ কৰিবলৈ। তো সিহঁতক লগ পালোঁ আৰু সিহঁতে আমি গ'লোঁ এখন হোটেলত। তো ইয়াতে চাহ মিঠাই সকলোখিনি পোৱা যায়, লগতে আমি ভাত খালোঁ। খোৱাৰ পাছতে আমি ঘৰ আহি পালোঁ। ঘৰ আহোঁতে বহুত ৰাতি হৈ গ'ল। তো মুচৰিখন তৰি পেলাই মুচৰিৰ ভিতৰত পাই ভিডিঅ' কৰিলোঁ দেই। এয়া আইফোন আৰু মোৰ ঘড়ীটো দেখাই দিলোঁ আৰু তাৰপিছত আমি তোলা ফটো কেইখনমান দেখালোঁ। তো আজিলৈ ইমানেই, বাই বাই।